নমস্কাৰ, মই জ্যোতি হাজৰিকা আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰষুণ এজাক দিয়াৰ পাছৰ পৰিৱেশটোৰ আমেজ লৈ কোনে কোনে ভাল পায় বাৰু জনাবচোন। আৰু এইফালে ৰাতিপুৱাই মই বজাৰলৈ গ'লোঁ। বৰষুণ দি থকাৰ কাৰণে এই জেগাবোৰ অকণমান বেয়া হৈ আছে। আৰু এইফালে প্ৰথমে শাক পাচলি ল'লোঁ আৰু এয়া আলু পিঁয়াজ ল'লোঁ। তাৰপিছত আহি ঘৰ পালোহি। মাহঁত যিহেতু কিবা কাম এটাত ওলাই গৈছে, গতিকে মই এই বস্তুখিনি লৈ আহিলোঁ আৰু এইখিনি চিজিল কৰি ল'লোঁ। বজাৰৰ পৰা অনাৰ পিছত কিন্তু মোনা য'তে ত'তে থ'লে নহ'ব, সেইকাৰণে মই আহিয়ে এইখিনি চিজিল কৰি ল'লোঁ। আৰু যিহেতু বহুত দিনৰ পৰা ঢেকীয়া খাওঁ খাওঁ লাগি আছিলে, গতিকে আজি পাওঁতেই লৈ আহিছোঁ। এয়া দেখিছেনে, সকলো চিজিল হৈ গ'ল। আৰু আনফালে মই আজি যি ৰান্ধিম, ঢেকীয়া খাম যিহেতু, সেইখিনি সকলোবোৰ ধুই পখালি চাফা কৰি এয়া ৰেডি কৰি ল'লোঁ। পিছে আজি মোৰ মাতটো অকণমান সলনি হৈ আছে আৰু পানীও সলনি হ'ল, যিহেতু বৰষুণতো তিতিলোঁ, গতিকে চৰ্দিও লাগিছে আৰু অকণমান জ্বৰ জ্বৰ ভাবো হৈ আছে। আৰু বতৰ এনেদৰে সেমেকা হৈ থাকিলে কিন্তু যেতি খাবলৈ মন নাযায়, তাতে নাকৰ অৱস্থা এয়া। আৰু সেইকাৰণে আজি এনেদৰে টেঙা শাক বনাম বুলি ভাবিলোঁ। সেইকাৰণে এইফালে খুতুৰাও আনিছিলোঁ বজাৰৰ পৰা আৰু ঘৰতে ওলাই থকা জিলমিল আৰু টেঙেচি দুডালমান বুটলি ল'লোঁ। আৰু সকলোৰে যিহেতু মুখৰ জুতিবোৰ বেলেগ বেলেগ, গতিকে সকলোৱে বেলেগ বেলেগ ধৰণে ৰান্ধি খাই ভাল পায়। মই পিছে মাছ মাংসতকৈও কিন্তু এইদৰে খাই বেছি ভাল পাওঁ। আৰু আমাৰ ঘৰত এনেও মাছ মাংস কম চলে, গতিকে আমি বেছিভাগ এনেদৰে খাওঁ। এয়া এইফালে সকলোবোৰ কাটি মই ৰেডি কৰি ল'লোঁ। এতিয়া ৰান্ধো ব'লক। পিছে এইখিনিতে এটা কথা কওঁ, এতিয়া যিহেতু বতৰটো ৰূপ সলনি হৈ থাকিব, হঠাৎ গৰম আৰু হঠাৎ বৰষুণ, গতিকে সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আৰু পাৰিলে পুৱাতেই কিন্তু খালী পেটত সদায় গৰম পানী খাব। যিহেতু আজিকালি আমি বিভিন্ন কামত বিভিন্ন ঠাইলৈ যাব লাগে আৰু ইচ্ছা নকৰিলেও কিন্তু বাহিৰত খাব লাগে, আৰু যাৰ ফলত শৰীৰটোৰ আমাৰ বিভিন্ন অপকাৰ হয়। আৰু সেইকাৰণে কয় নহয়, বোলে বাচি খাবা জাগি শুবা, বুঢ়া লোকে কয়। আৰু আচলতে কথাষাৰ মিছা নহয়। সেইকাৰণে আজিকালি বিভিন্ন সময়ত বিভিন্ন নতুন নতুন বেমাৰ আজাৰো দেখা দিয়া দেখিছোঁ। বাৰু যি কি নহওক, এইফালে মই ঢেকীয়াখিনি দি দিলোঁ কেৰাহীত আৰু এইফালে অকণমান লৰাই দি ঢাকি দিলোঁ। তাৰপিছত এয়া ৰেডি হৈ গ'ল আজিৰ স্পেচিয়েল ঢেকীয়া ভাজি। মই আজি চয়াবিন আৰু আলুৰ সৈতে ৰান্ধিছোঁ। আপোনালোকে বুট আৰু ঢেকীয়াও ৰান্ধিব পাৰে, খুব ভাল লাগে খাবলৈ। আৰু এইফালে এয়া ৰেডি হৈ গ'ল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, বাই।